মোৰ হৰি জয় গোবিন্দ যুগে যুগে একেলগে পালন কৰে হে বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী হে কৰোণাময়ী জগত সহস্ৰ প্ৰণাম নাহং তস্যামি বৈকুণ্ঠে যোগিরাঙ্গে বিনয়ং মদ ভক্তা যত্র গায়ত্রী ততঃ নালাগে ইয়ালে আহিব নহয় হঠাৎই আগমনের উদ্দেশ্য নারায়ণ নারায়ণ প্রভু উদ্দেশ্য মাথা ভুলিলে যুগল চৰণ দয়াময় কৃপা পূৰ্ণ হল সেই রই গলকে প্রকাশ করা মনের অভিলাষ নারায়ণ নারায়ণ স্বয়ং ত্ৰিজগতৰ গৰাকী প্ৰভু ভগৱন্তকো এই কথাষাৰ বুজাই ক'ব লাগিবনে পাৰো দানৱ কুলৰ ভক্ত শিৰোমণি প্ৰহ্লাদৰ নাতি বলিয়ে আপোনাকেই ধীৰে নিশাই কৰি আছে আৰু আনফালে দেৱতাসকলে অহংকাৰত মত্ত হৈ ৰাজ শাসন কৰি তেওঁলোকৰ কলংক সেই অঞ্চল আমি প্ৰভু নাৰায়ণ কি ধৰণে চাই আছা দেৱতাসকলৰ এনে অহংকাৰ সেইটো কথাই দেৱতাৰ গৰ্ব দৈত্যৰাজ বলিৰ মূল বাঞ্ছা পূৰ্ণ কিন্তু দেৱৰ এই ক্ষেত্ৰত
আপোনাৰো সহায়ৰ হ'ব প্ৰয়োজন নাৰায়ণ প্ৰভু দিনা সদায় ভগৱান হৈ যাব কি কাৰণে মনোবাঞ্ছা পূৰ্ণ হ'ব সত্যৱতী বুলি আৰু গৰ্ব হ'ব দেৱতাৰ সময়ত স্বচক্ষে দেখিব সকলো এতিয়া মাত্ৰ দেৱতাৰ গৰ্ব প্ৰধান কাৰণে